নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ বছৰটোৰ গুৰুত্বপূৰ্ণ দিৱসসমূহৰ বিষয়ে। জানুৱাৰীৰ পৰা জুনলৈকে আমি আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম জুলাই মাহৰ গুৰুত্বপূৰ্ণ দিৱসসমূহৰ বিষয়ে। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। 1 জুলাই ৰাষ্ট্ৰীয় চিকিৎসক দিৱস নেশ্যনেল ডক্টৰছ ডে। 11 জুলাই বিশ্ব জনসংখ্যা দিৱস ৱৰ্ল্ড পপুলেশ্যন ডে। 15 জুলাই বিশ্ব যুৱ দক্ষতা দিৱস ৱৰ্ল্ড ইউথ স্কিলছ ডে। 17 জুলাই বিশ্ব আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস ৱৰ্ল্ড ডে ফৰ ইণ্টাৰনেশ্যনেল জাষ্টিছ। এই দিনটোত বিশ্ব ইমোজি দিৱস ৱৰ্ল্ড ইমোজি ডেও পালন কৰা হয়। 18 জুলাই নেলছন মেণ্ডেলা আন্তঃৰাষ্ট্ৰীয় দিৱস নেলছন মেণ্ডেলা ইণ্টাৰনেশ্যনেল ডে। তেখেতৰ জন্মদিনত এই দিৱস পালন কৰা হয়। 20 জুলাই আন্তঃৰাষ্ট্ৰীয় দবা দিৱস ইণ্টাৰনেশ্যনেল চেছ ডে। এই দিনটোত আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস ইণ্টাৰনেশ্যনেল মুন ডেও পালন কৰা হয়। 1969 চনৰ 20 জুলাইত নীল আৰ্মষ্ট্ৰঙে পোনপ্ৰথমবাৰৰ বাবে চন্দ্ৰত পদাৰ্পণ কৰিছিল আৰু সেই দিনটোকে সুঁৱৰি 2021 চনত ৰাষ্ট্ৰসংঘই এই দিৱস ঘোষণা কৰে। 22 জুলাই ৰাষ্ট্ৰীয় পতাকা দিৱস নেশ্যনেল ফ্লেগ ডে। 1947 চনৰ 22 জুলাইত ভাৰতৰ সংবিধান সভাই বৰ্তমানৰ ৰাষ্ট্ৰীয় পতাকাখনক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল আৰু সেয়ে এই দিৱস পালন কৰা হয়। 24 জুলাই আয়কৰ দিৱস ইনকাম টেক্স ডে। 26 জুলাই কাৰ্গিল বিজয় দিৱস। 1999 চনত হোৱা কাৰ্গিল যুদ্ধত এই দিনটোতে ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাস্ত কৰি বিজয় ধ্বজা উৰুৱাইছিল। কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা আমাৰ দেশৰ বীৰসকলক সুঁৱৰি এই দিৱস পালন কৰা হয়। 27 জুলাই ডক্টৰ এপিজে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকী ডক্টৰ এপিজে আব্দুল কালামছ ডেথ এনিভাৰ্চেৰী। 2015 চনৰ 27 জুলাইত তেখেত স্বৰ্গগামী হয়। 28 জুলাই বিশ্ব হেপাটাইটিছ দিৱস ৱৰ্ল্ড হেপাটাইটিছ ডে। এই দিনটোত বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস ৱৰ্ল্ড নেচাৰ কনজাৰভেশ্যন ডেও পালন কৰা হয়। 29 জুলাই আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস ইণ্টাৰনেশ্যনেল টাইগাৰ ডে। 30 জুলাই আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ডশ্বিপ ডে। আজিলৈ ইমানখিনিয়ে আছিল। পৰৱৰ্তী ভিডিঅ'সমূহত বাকী দিৱসবোৰৰ বিষয়ে আমি আলোচনা কৰিম। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।